হাই এভৰিৱান, আজি মই কম ভিটামিন ইয়ে আমাৰ বডিটো কেনেকৈ ফিট কৰি ৰাখে, লগতে আমাক কেনেকৈ দেখাত ধুনীয়া কৰি ৰাখে। ভিটামিন ই 7টা বেলেগ বেলেগ কম্পাউণ্ডৰ দ্বাৰা গঠিত, যাক একেলগে কোৱা হয় আলফা টেকোফেৰল বুলি। এই আলফা টেকোফেৰলৰ দ্বাৰাই আমাৰ বডিত বেনিফিট হয়। ফাৰ্ষ্ট বেনিফিটটো হ'ল ভিটামিন ইয়ে অক্সিডেটিভ ষ্ট্ৰেছত বাধা দিয়ে, অৰ্থাৎ আমাৰ চেলৰ ভিতৰত যেতিয়া অক্সিজেন সোমায় তাত কেমিকেল ৰিয়েকশ্যন হয় আৰু সেই কেমিকেল ৰিয়েকশ্যনৰ ফলত কিছুমান ফ্ৰী ৰেডিকেলছ উৎপন্ন হয়, যাৰ ফলত আমাৰ চেলবোৰ ডেমেজ হয় আৰু তাক কোৱা হয় অক্সিডেটিভ ডেমেজ। গতিকে বয়স বঢ়াৰ লগে লগে ইয়াৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলত আমাৰ চুলি, ছাল বা অন্যান্য যিবিলাক অংগ আছে, হাৰ্ট, কিডনি, এইবিলাকৰ চেলবিলাক ডেমেজ হ'বলৈ আৰম্ভ কৰে। কিন্তু ভিটামিন ইয়ে সেই অক্সিডেটিভ ডেমেজত বাধা দিয়ে, যাৰ ফলত আমাৰ চুলি, ছাল বা হাৰ্ট, কিডনি এইবোৰ ভালে থাকে। দ্বিতীয়তে হাৰ্ট ডিজিজ। ভিটামিন ইয়ে বেড কলেষ্টৰলবোৰ কমাই দিয়ে, যেনেকৈ LDL, ট্ৰাইগ্লিচাৰাইডছ এইবিলাকৰ পৰিমাণ কমাই দিয়ে, যাৰ ফলত আমাৰ ব্লাড ভেচেলছবোৰ ফ্ৰী হৈ থাকে, ব্লাড প্ৰেছাৰ মেইনটেইন হৈ থাকে আৰু অভাৰঅল কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেমটো ভিটামিন ইয়ে ঠিক কৰি ৰাখে। গতিকে হাৰ্টৰ কাৰণেও ভিটামিন ই খুব প্ৰয়োজন। ইয়াৰ উপৰিও ফেটি লিভাৰত ভিটামিন ইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিবিলাক নন এলকহলিক ফেটি লিভাৰ পেচেণ্ট আছে, অৰ্থাৎ মানুহজনে মদ নাখায় তথাপি ফেটি লিভাৰ হৈছে, ফেটি লিভাৰৰ ফলত লিভাৰটো লাহে লাহে দুৰ্বল হৈ আহে, লিভাৰটো লাহে লাহে নষ্ট হৈ আহে আৰু চিৰ'চিছ হৈ কমপ্লিট ডেমেজো হ'ব পাৰে। গতিকে ভিটামিন ইয়ে সেই যিবিলাক এক্সট্ৰা ফেটছ আছে সেইবোৰ কমাই দিয়ে, যাৰ ফলত আমাৰ লিভাৰ সুস্থ হৈ থাকে। কিশোৰীৰ কাৰণেও ভিটামিন ই খুব ইম্পৰ্টেণ্ট। বেছিভাগ কিশোৰীৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হোৱা দেখিবলৈ পোৱা যায়, যাক কোৱা হয় ডিছমেনৰিয়া। সেই সময়ত তলপেটটো ক্ৰেপছ হয়, বিষ হ'বলৈ ধৰে আৰু ভিটামিন ই সঠিক পৰিমাণে পাই থাকিলে এই ডিছমেনৰিয়া প্ৰব্লেমো ঠিক হৈ যায়। ইয়াৰ উপৰিও স্কিনৰ কাৰণে ভিটামিন ই খুবেই ইম্পৰ্টেণ্ট। আজিকালি আমি এডভাৰটাইজমেণ্ট মৰাও দেখা পাওঁ যে যিবিলাক স্কিন মইশ্চাৰাইজিং ক্ৰীম আছে সেইবিলাকত ভিটামিন ই এডেড থকা বুলি এডভাৰটাইজমেণ্টত প্ৰায়ে দেখিবলৈ পোৱা যায়, কিয়নো ভিটামিন ইয়ে আমাৰ চেলছবিলাকত কলাজেন নামৰ এবিধ প্ৰটিন প্ৰডাকশ্যন কৰে, যাৰ ফলত আমাৰ ছালৰ যিটো ইলাষ্টিচিটি সেইটো ঠিকে থাকে, ছালবোৰ সহজতে ডেমেজ নহয় আৰু দেখাটো ধুনীয়া হৈ থাকে। গতিকে আমাৰ স্কিনৰ কাৰণে ভিটামিন ই খুবেই প্ৰয়োজন আৰু ই চুলিৰ কাৰণেও খুবেই প্ৰয়োজন। ইয়াৰ উপৰিও বয়স বাঢ়ি অহাৰ লগে লগে ভিটামিন ই খুবেই প্ৰয়োজন, কিয়নো ভিটামিন ইয়ে আমাৰ বোন হেল্থি কৰি ৰাখে, লগতে আমাৰ জইণ্টবিলাক ঠিক কৰি ৰাখে, যাৰ ফলত আমি মুভমেণ্ট কৰিবলৈ সহজ হয়। এইখিনি হ'ল ভিটামিন ইৰ মেইন বেনিফিটছ। এতিয়া আমি ক'ম ভিটামিন ইৰ ড'জেছ, ছাইড এফেক্ট বা চ'ৰ্চ, ক'ত ক'ত ভিটামিন ই পোৱা যায়। খাদ্যৰ ভিতৰত হুইট গ্ৰাম অইল, ইয়াত যথেষ্ট পৰিমাণে ভিটামিন ই পোৱা যায়। গতিকে আমি যদি ডেইলি 1 চামুচ হুইট গ্ৰাম অইল খাওঁ, তেনেহ'লে দিনটোৰ কাৰণে যিখিনি ভিটামিন ইৰ প্ৰয়োজন সেইখিনি তাত ফিল আপ হৈ যায়। ইয়াৰ উপৰিও ছানফ্লাৱাৰ ছিডছত ভিটামিন ই পোৱা যায়। আমি দৈনিক 1 চামুচ ছানফ্লাৱাৰ ছিডছো খাব পাৰোঁ। বাদামতো ভিটামিন ই পোৱা যায়। চব্জিৰ ভিতৰত ব্ৰকলি, বিলাহী আৰু পালেং শাকত যথেষ্ট পৰিমাণে ভিটামিন ই পোৱা যায়। ফলৰ ভিতৰত আমত পোৱা যায় ভিটামিন ই। ইয়াৰ উপৰিও ভিটামিন ই ছাপ্লিমেণ্ট হিচাপেও আমি ল'ব পাৰোঁ। তাত 200 mg, 400 mg আৰু 600 mgৰ কেপচুল পোৱা যায়। গতিকে 200 বা 400 mg ডেইলি ল'ব পাৰি আৰু এইটো 2 মাহলৈ কণ্টিনিউ কৰিব পাৰি। এতিয়া আহিল ছাইড এফেক্ট, যে ভিটামিন ই হৈছে এটা ফেট চলিউবল ভিটামিন, অৰ্থাৎ ভিটামিন ইটোৱে আমাৰ ফেটছত চলিউবল হৈ যায়। গতিকে ই বডিৰ পৰা সহজতে ওলাই নাযায়। যদি আমি লগাতকৈ বেছি ভিটামিন লৈ থাকোঁ, তেনেহ'লে ই বডিত ষ্ট'ৰ হৈ থাকিব, যাৰ ফলত এটা সময়ত ই ছাইড এফেক্ট কৰিব। গতিকে ছাপ্লিমেণ্ট প্ৰয়োজন হ'লেহে লোৱা উচিত, বা খাদ্যৰ পৰাই যিখিনি ভিটামিন ই আহিব সেইখিনি আমাক কেতিয়াও ক্ষতি নকৰে। ইয়াৰ উপৰিও যিবিলাক প্ৰেগনেণ্ট মহিলা বা শিশু, তেওঁলোকে ভিটামিন ই ছাপ্লিমেণ্ট লোৱাৰ আগতে ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। ধন্যবাদ। জয় আই অসম।